আজি আমি ওলাই আহিছোঁ চব ঘৰৰ ওচৰৰ মানুহ। আমাৰ বাই আৰু নবৌ, মাহী আৰু ভণ্টি ওলাই আহিছোঁ একেলগতে। আমি টমটমত গৈ আছোঁ। ক'লৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো। এইফালে হাত মুখ ধুই আহি চাকি ধূপ লগাবলৈ থানৰ ভিতৰলৈ সোমাই আহিলোঁ। আজি আমি থানলৈ আহিছোঁ। এতিয়া সকলোৱে আমি এনেকৈ ধূপ চাকি জ্বলাবৰ কাৰণে ভাগে ভাগে সেৱা কৰি আহি আছোঁ। এফালে পূজাৰীয়ে পূজা কৰি আছে, আমি ইয়াতে ধূপ চাকি জ্বলাই ল'লোঁ। সেৱা কৰা আমাৰ এয়া হৈ গ'ল। এফালে থানৰ অকণমান পৰিৱেশ দেখিছোঁ। এফালে মা আছে, এইফালে মাক অকণমান দেখাই দিছোঁ। এফালে চাকি ধূপ চবেই জ্বলাই হৈ গ'ল। আমি এতিয়া ওলাই আহিলোঁ, আহি পেলাই প্ৰসাদ খাই ল'লোহি চাহৰ সৈতে। এইফালে আৰম্ভ কৰিলোঁ হাঁহ কোমোৰা একদম আলু চব্জি এইবোৰ নহৰু পিঁয়াজ কাটিবলৈ বুলি। এইফালে আমাৰ ভতিজাজনীয়ে হাই দি আছে। এইফালে আমাৰ হাঁহ পূৰা মাৰি আছে, হাঁহ গুচাই আছে, মৰা হৈ গ'ল। এইফালে আমাৰ হাঁহ গুচোৱা ভাইটিহঁতক অকণমান দেখাই দিছোঁ। এইফালে হাঁহ কাটি আছে বনাবলৈ বুলি। এইফালে আমাৰ ভাইটিয়ে ধেমালি কৰি আছে দেই, হাঁহ মাৰিবলৈ কাটিবলৈ মানুহ লাগে নেকি, এনেই ধেমালি কৰি আছে আৰু সি জমনি কৰি আছে মোক। এইফালে ভাত বহাইছে, এইফালে ভাত দালি বহাই আছে আমাৰ বায়ে। ভাত দালি এইফালে ওচৰতহে ভাগে ভাগে খানা খাই আছে। এইফালে ভাত দালি বহা হৈ গ'ল আমাৰ। মই আকৌ জলকীয়া ভাজি বনাবলৈ লৈছোঁ। জলকীয়া ভাজি কিহে বনাই আছোঁ তাকে চাই থাকক। হাঁহ খালে মানে পেটুটো নাখালে হাঁহ খোৱা নিচিনা নালাগে, গতিকে মই হাঁহৰ পেটু বনাবলৈ লৈছোঁ আলুৰ সৈতে। এইফালে মছলা মাৰি ল'লোঁ। এইফালে হাঁহৰ পেটু আৰু আলু ভাজি লৈছোঁ ধুনীয়াকৈ, পূৰা খৰখৰীয়াকৈ মছলা মাৰি একদম ধুনীয়াকৈ হাঁহৰ পেটু আমাৰ ভাজা হৈ গ'ল। এইফালে হাঁহ তৰকাৰী বনাবৰ কাৰণে মই পিঁয়াজ আৰু আদা নহৰু জলকীয়া একদম তেলতে ধুনীয়াকৈ মছলা সৈতে মাৰি লৈছোঁ। এইফালে হাঁহ মাংসখিনি দি দিলোঁ কেৰাহীতে। কেৰাহীটো অকণমান সৰু হৈছে, মই ভাজি লোৱাৰ পাছত বেলেগ কেৰাহীত দিম। কোমোৰাই হাঁহে খাবলৈতো কিমান টেষ্টি, চবেইতো জানেই হাঁহৰ লগত কোমোৰা খাবলৈ কিমান ভাল। এইফালে আমাৰ ভতিজাজনী আজি জন্মদিন কাৰণে মানে থানৰ ভিতৰত এনেকৈ দিব নাপায় কাৰণে গছৰ তলতে আগবঢ়াই পেলাই দিলোঁ এনেকৈ। এইফালে আমাৰ ভতিজাজনীয়ে সেৱা কৰি আছে। এইফালে আমাৰ পূৰা খোৱা মানে একদম ৰেডি হৈ গ'ল। সেইফালে খাবলৈ আৰম্ভ কৰি দিলে চবেই। আমাৰ ভাইটি, এইফালে মাহী, ককাইদেউ চবেই খাবলৈ আৰম্ভ কৰি দিছে, খাই আছে ভাগে ভাগে। এইফালে আমাৰ বাৰ্থডে গালে একদম পূৰা টেষ্টি লগাই খাই আছে হাঁহি হাঁহি। এইফালে আমাৰ ধুনীয়াকৈ ভাত চব্জি একদম খাই মেলি আজৰি হ'ল। এতিয়া আমি একদম সামৰি সুতৰি ধুই পখালি ল'লোঁ। লৈ পেলাই আমি থানৰ চাৰি পৰিৱেশটো দেখাই দিছোঁ। আজি বেছি মানুহ নাই, কম হ'লেও আছে আৰু ইমান বেয়া নালাগিলে। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ কাৰণে মই থানৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।